নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ আৰু মইনা অৰ্থাৎ বিকে মইনা ব্লগ চেনেলটিলৈকে। আৰু এতিয়া ৰাতিপুৱা 5 বাজিছে। ইমান সোনকালে কিয় উঠিছোঁ, ক'ত যাম, কি কৰিম, ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাব। তেনেহ'লে বোলো আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। ফাইনেলি 5 ঘণ্টাৰ মূৰত আহি পালোঁ কাজিৰঙা। আৰু চবৰে মুখৰ ভাষ এইবিলাক চাই দিয়া এইফালে মুখৰ ভাষবিলাক দেখা যায়। এই মেৰা হয় কলৰটো ওলাইছোঁ এইবিলাক গাড়ীত উঠি 5 ঘণ্টা গাড়ীত উঠি ইয়াৰ অৱস্থা বহুত বেয়া। ফাইনেলি আমাৰ আকৌ ওলোৱা হৈ গ'ল। এতিয়া আমি যাম। কৈ দিয়া। ফাইনেলি আমি বেগ বাগজবোৰ ৰুমটোত থলোঁ আৰু আমাৰ ৰুমত 4জনী আছে। এতিয়া আমি যাম কহৰা ৰেঞ্জ চাবলৈ কাজিৰঙা নেশ্যনেল পাৰ্কৰ, আৰু নেক্সট ডে অহাকালি যাম আগৰতলী। চ' ব্লগটো কণ্টিনিউ কৰি চাই যাব যাতে আমি দুটা ৰেঞ্জ আপোনালোকক দেখুৱাব পাৰোঁ। এইফালে এজনী, এইটো আমাৰ ৰুমটো। এইফালে বাথৰুম। ধুলা চাক ৰাইচ বিনামূলীয়া পাউডাৰ আৰু নালগে আমাক পাউডাৰৰ দৰকাৰ নাই। এইটো চাই ভিডিঅ' হৈ আছে, ভিডিঅ' হৈ আছে। নোট লেখা দিছে, মনটাজ নোট লেখ। এইফালে কিবা আছে সৰু সৰু নাম চাম দেখাও নাপায় না। এইফালে আছে ক'ত মংগলদৈত মাংকি ৰখাম নাই দে। এইটো নামটো কি? ফিমেল হক দিয়াৰ। এইটো মেল, এইটো মেল। ইমান ধুনীয়া নীলা 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 ইমান ধুনীয়া গাত ওলাই চাইছে। মোকো মাৰিনা চুৰিতা তোমাৰ মই নিউকন লিখি লয় আৰু এইটো লিখি লওঁ আৰু এই সেইটো কৰিম নেক্সট লেখাই ভাবি চাম লেখ লেখ লিলা বেলেগ খাওঁতে দেখোন দাস আপনা গিয়ে লিখি তো ডাঙৰ হৈছে এইটো সৰু সৰু লিখি এইটো কম দিলে হাগলা হাগলা
মুৰ্গীটা দেখা চাওঁ মূৰৰ অৱস্থা একদম চকুৰ ফুৰ মোৰ বগা হৈ গৈছে বুঢ়া মানুহ হৈছেই বগা ফুৰ চুৰ চকুৰ হেৰি কাজিৰঙা বৰ ধুনীয়া ধূলাৰে নাই তুলনা তাতোকৈ ধুনীয়া আমাৰ ধূলা পৰা চেৰা চেৰাকেইখন দেখাই দি ধূলা এতিয়া বজাৰ কৰিব আহিছোঁ হৰিণৰ আৰু সৰু চাইজ নাই ইয়াতে নালাগে আমাৰ বহুত দাম এতিয়া ৰাতিৰ আহাৰটো খাই লওঁ ইয়াতে খাই লৈ ৰাতি মিলা খাবা আৰু ৰাতি খোৱাটো আমি ইনষ্টা ৰিলছ বনাই বনাই খুব ৰাতি এতিয়া খাব আহিছোঁ ৰাতিটো নেকি দেখাম এই দোস্ত মেম ইফালে চাই দিব এবাৰ ইউটিউবাৰ ভিডিঅ' কৰিছে হয় মেম ভিডিঅ' কৰিছে সুদীপ্তা সুদীপ্তা চাই দিয়া এবাৰ দেখাইছোঁ দালি ল'বি দিয়া অঁ দালি ল'বি নে এতিয়া কি কৈ আছোঁ একো নাই খালা মিলিছে হাততে খাওঁতে খাওঁতে মুখা মিলিছে দে মই এইটো বস্তু নাখাওঁ তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব অঁ আকৌ কালি নতুন ভিডিঅ' এটা হ'লে আকৌ লগ হ'ম আজিলৈকে তেনেহ'লে বাই বাই